Hey guys, welcome back to my YouTube channel. তো মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি আপোনালোকে ইতিমধ্যে গমেই পাইছে চাগে যে মই আজিৰ এই ভিডিঅ'টো বিশেষকৈ এল'ভেৰা গছৰ ওপৰত কৰিবলৈ ওলাইছোঁ। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বেসিক্যালি আমাৰ এল'ভেৰা গছবিলাক কেনেদৰে যত্ন কৰিব লাগে আৰু এল'ভেৰা গছ কেনেদৰে ৰাখিব লাগে, কেনেদৰে পানী দিব লাগে বা কেনেদৰে ৰাখিলে গছডাল মৰি নাযায় সেয়া বহুতৰে কুৱেশ্যন হয়। তো বহুতে মোক কুৱেশ্যন কৰিছে যে এল'ভেৰা গছবিলাক মোৰ মৰি যায় কিয়, মোৰ এল'ভেৰা গছৰ পৰা সৰু সৰু পুলি নোলায় কিয়, এল'ভেৰা গছডাল মোৰ বাঢ়ি নাহে কিয়, এটচেট্ৰা বহুত কুৱেশ্যন কৰে। চ' আজিৰ এই ভিডিঅ'টো বেচিকেলি এই এল'ভেৰা গছৰ যত্নৰ ওপৰতেই। চ' মেইনলি কি হয়, এল'ভেৰা গছডাল হৈছে আমাৰ অলৰেডি গছডালত বহুত পানী থাকে, ভৰপূৰ পানী থাকে। চ' আপুনি প্ৰথম কথাটো হৈছে আৰু একমাত্ৰ গুৰুত্ব দিবলগীয়া কথাটোৱে হৈছে এল'ভেৰা গছৰ যে ইয়াত পানী কমকৈ দিব, পানী বেছি নিদিব। ইয়াৰে ডালবিলাকত অলৰেডি বহুত পানী থাকে, গতিকে পানী বেছি নিদিব। আপুনি কি কৰিব জানেনে, যে মাটিডোখৰ লাৰি চাব যে মাটিডোখৰ শুকাইছে, গতিকে পানী দিব লাগে। আৰু যেতিয়ালৈকে মাটিডোখৰ ভিজা হৈ থাকে, যেতিয়ালৈকে মাটিখিনি চেপচেপীয়া হৈ থাকে, তেতিয়ালৈকেতো কেতিয়াও পানী নিদিব। মাটিখিনি শুকাৰ পিছতহে পানী দিব। চ' এয়া চাওক, মোৰ বহুত বুলি নকওঁ, বাট আছে আৰু এল'ভেৰা গছৰ পুলি আছে ভালেখিনি। তো কি হৈছে, এইবিলাকত যত্ন কৰিবলৈ বিশেষ একো নাই, জাষ্ট আপুনি চাব যে মাটিডোখৰ কেনেকুৱা, ভিজা মাটি নে শুকা মাটি। যদি শুকা মাটি হয় তেতিয়াহ'লে সপ্তাহত এদিনকৈ পানী দিব লাগে বা দুদিনকৈ। আৰু যদি ভিজা মাটি হয় তেতিয়াহ'লেতো মেক্সিমাম চাগে মানে মিনিমাম 10 দিন ৰাখিব লাগে কিজানি। বা মোৰ মাটিখিনি অলপ শুকান মাটি, গতিকে মই সপ্তাহত এদিন দিওঁৱে পানী। চ' আপুনি চাব, সপ্তাহত এদিন বা দুদিনেই পানী দিব। আৰু এনেকৈ সৰু সৰু যে পুলিবিলাক আছে, পানী বেছি হ'লে কি হয়, পুলিবিলাক পচি যায়। গতিকে চাব পানীটো কেতিয়া দিব লাগে। মই ইতিমধ্যে আপোনালোকক ক'লোৱে যে পানী যেতিয়া মাটিখিনি শুকাব তেতিয়া পানী দিব। গছত অত্যন্ত পানী থাকে। এল'ভেৰা গছডাল আচলতে ৰেগিস্তান এইবিলাকতো হয়। চ' এল'ভেৰা গছবিলাক শুকান মাটিত হোৱা এল'ভেৰা গছ, গতিকে ইয়াতে পানী বেছি নালাগে। তো এইখিনিয়ে। আৰু সূৰ্যৰ পোহৰ ডাইৰেক্ট চান পৰা সূৰ্যৰ পোহৰ পৰা ঠাইতে ৰাখক বা ঘৰতে ৰাখক, কিন্তু কি কৰিব লাগে, যোনটো জেগাত ৰাখে সেইটো জেগাতে ৰাখিব। ডাইৰেক্ট যদি সূৰ্যৰ ৰশ্মি পৰে তেতিয়া গছডালত একো ক্ষতি নহয়, কাৰণ গছডাল অলৰেডি গৰম ঠাইতেই থকা গছ, পানী থাকেই। গতিকে আপোনালোকে চাব যাতে পানী বেছি নিদিয়ে, শুকানেই হওক কিন্তু পানী বেছি নিদিব, নহ'লে এনেদৰে পচি যাব। আৰু অকণ এইবিলাক পুলি যে ওলাইছে, এইবিলাক পটককৈ মানে উভালি নেপেলাব। চাব, কেইদিনমান ৰাখিব, অলপমান ডাঙৰ হ'বলৈ দিয়ক, তাৰপিছত তাৰ পৰা উভালি আনি কিনে বেলেগত দি দিব। তো এইখিনিয়ে বিশেষকৈ নজৰ কৰিবলগীয়া কথা এল'ভেৰা গছৰ ওপৰত। আপোনালোকে কেইদিনমান ভালদৰে এনেদৰে যত্ন কৰিলে গমেই পাব যে এল'ভেৰা গছত বিশেষ একো যত্ন ল'ব নালাগে, খালি শুকান মাটিত ৰাখিব লাগে আৰু পানী কমকৈ দিব লাগে। আৰু সূৰ্যৰ ৰশ্মি পৰা জেগাত থ'ব, লগতে চেঞ্জ কৰি নাথাকিব জেগাডোখৰ। তাৰমানে এডজাষ্ট হওঁতে অকণমান টাইম লাগে, সেইকাৰণে পটককৈ চেঞ্জ কৰি দিলে জেগাডোখৰ গছবিলাক হালধীয়া পৰিব ধৰে বা অলপমান মৰি যোৱা যেন হ'বলৈ ধৰে। চ' এইখিনিয়ে আছিল, বিশেষ একো নাই এল'ভেৰা গছৰ ওপৰত, ইমান ভাবিব নালাগে। আৰু এনেদৰে মাটিখিনি আৰু পানীৰ ওপৰত যত্ন ল'ব। তো আৰু আপোনালোকে জানে নিশ্চয় যে এল'ভেৰা গছ কিমান উপকাৰী হয়। এল'ভেৰা গছ আমি স্কিনত লগাব পাৰোঁ, স্কিনৰ কাৰণে ভাল, চুলিৰ কাৰণে ভাল, লগতে খাব পাৰোঁ, পেটৰ কাৰণে ভাল। চ' এইখিনিয়ে আছিল। তো এতিয়া ব'লক মই অকণমান মোৰ ঘৰৰ পদূলিত থকা বাগিচাখন দেখাওঁ। ইমান ডাঙৰ লাবিলাকৰ ইমান নহয়, কিন্তু সৰু চাই মই চেষ্টা কৰিছোঁ। চ' এডাল হৈছে লাকি বেম্বো, মই আনিছিলোঁ বৰপেটাৰ পৰা। আৰু কিবাকিবি আছে, স্নেক প্লেণ্ট আছে। এইবিলাক স্নেক প্লেণ্ট ক'ৰবাৰ পৰা অনা এইবিলাক হয় আচলতে, দূৰৰ পৰা। ঘৰৰ নাছিল আগত, সৰুকৈ বনাইছোঁ আৰু। তো এডাল হৈছে ইউফোবিয়া নেকি এডাল গছৰ নাম। তো এনেদৰে অকণমান ঠাইত বাগিচা কৰিবলৈ চেষ্টা কৰিছোঁ। এডাল গোলাপ হয়। আৰু দেউতাই ভালেখিনি যত্ন কৰে, মা দেউতাই। মই সদায় নাথাকোঁ ন, তো সিহঁতে ভালদৰে যত্ন কৰি ৰাখে। আৰু এতিয়া শুকান বতৰ, সেইকাৰণে অলপমান স্বাস্থ্য পাতি অলপ বেয়া হৈ গৈছে গছবিলাকৰ। তো এইডাল জবা, ৰক্ত জবা বুলি কয় আমাৰ পিনে। তো সেনেকৈ সৰু চাই
ৰুইছোঁ আৰু এডাল হৈছে গোলাপৰ গছ, কিন্তু এইডাল গোলাপ অলপ বেলেগ, সেইডাল গোলাপ বেলেগ। মই যদি ফটো আছে মই দি দিম বাৰু, আপোনালোকে স্ক্ৰীনত দেখা পাব কেনেধৰণে ফুলে। 3-4টা গোলাপ ফুল এই ঠানিডালৰ আগত যাই পিনে একেলগে ফুলে, চ' দেখিবলৈ বহুত ধুনীয়া হয়। কিমানে যে লৈ গ'ল ইয়াৰ পৰা, অৱশ্যে মই বেচাইছোঁ পিনে দেই, এনেই দিয়া নাই। আৰু এডাল হৈছে জবা, মই সৰুতে ঠানিবিলাক কাটি দি পিনে এনেকৈ জোপুৰ পোৰা কৰি দিছোঁ, আৰু আমাৰ ফালে জোপুৰ পোৰা বুলি কয় আৰু, ত' এনেকৈ কৰি দিছোঁ। চ' এইখিনি আৰু মই এইবোৰ কৰিয়ে বেছি ভাল পাওঁ। চ' এইখিনিত মই অলপমান সময় দিওঁ মাজে মাজে। আৰু বহুত ডাঙৰ কৰিব ইচ্ছা আছে, আৰু কিবাকিবি গছ আনিব ইচ্ছা আছে, কিন্তু এতিয়া নহয় বাৰু। অকণমান কিবা নিজে এটা কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া নিজৰ ইচ্ছামতে বহুত কিছু কৰিম। এতিয়াও বাৰু দেউতাক গালি নাপাৰে বা দাদাহঁতে একো নকয়, কিন্তু হাজাৰ হওক নিজৰ কিবা এটা হ'লে নিজৰ কাৰণে নিজৰ খৰচ কৰিব বেছি ভাল লাগিব। চ' এতিয়ালৈকে এইখিনিয়ে আছে মোৰ বাগিচাত। চ' ভিডিঅ'টো চাই ভাল পালে যদি এটা লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় যাব। ত' ধন্যবাদ, বাই বাই।